সম্মানিত ভিউয়াৰ্স, এয়া আজি মই বনাব লৈছোঁ ফুলকবি আৰু আলুৰে মাছ। ইয়াৰ কাৰণে লৈছোঁ 6-7 ফুটামান নহৰু, 4টা কেঁচা জলকীয়া, 2টা পিঁয়াজ কাটি লৈছোঁ, অকণমান ধনিয়া। আহক এতিয়া আমি জুই কাষত। গৰম হৈ আহিছে, ইয়াতে মই ফুলকবি আৰু আলুখিনি ভাজি লওঁ। ফুলকবি আৰু আলুৰ জোখত মই নিমখ, অকণমান হালধি গুড়ি দি দিম। এয়া মই মজলীয়া আঁচত দি ইয়াক লাহে লাহে ভাজি লওঁ। এয়া ফুলকবিখিনিক মই এবাৰ লৰাই দিম। দি দিম অকণমান ধনিয়া গুড়ি, অকণমান জিৰা গুড়ি আৰু কাশ্মীৰী লাল জলকীয়া গুড়ি। এবাৰ লৰাই দিছোঁ। ই লাহে লাহে সিজি থাকিব। আৰু এটা কেৰাহী লৈছোঁ, ইয়াতে মই মাছখিনি বহাই দিম। এয়া কেৰাহী গৰম হৈ আহিছে, মই ইয়াতে এই চামুচেৰে তেল দি দিম। এয়া তেল গৰম হৈ আহিছে, মই পিঁয়াজখিনি ইয়াতে দি দিছোঁ। এয়া পিঁয়াজখিনি মই হৈ আহিছে, মই নহৰু, কেঁচা জলকীয়া আৰু অকণমান পিঁয়াজ পেষ্ট কৰি লৈছোঁ, এইখিনি মই ইয়াতে দি দিছোঁ। এয়া হালধি গুড়ি দি দিছোঁ আধা চামুচ, ধনিয়া গুড়ি আধা চামুচ আৰু জিৰা গুড়ি আধা চামুচ, কাশ্মীৰী লাল জলকীয়া আধা চামুচতকৈ অকণমান বেছি। এইখিনি মই ধুনীয়াকৈ ভালদৰে ভাজি লওঁ। এয়া নিমখ দি দিছোঁ 1 চামুচ। ইয়াতে মই গৰম পানী আধা কাপমান দি দিছোঁ। এয়া মোৰ মছলাখিনি হৈ আহিছে, ইয়াতে মই এতিয়া দি দিম মাছখিনি। মাছখিনি দি মই ভালদৰে লৰাই দিছোঁ। এয়া চাওক, মাছখিনি ধুনীয়াকৈ হৈ আছে। ইয়াতে মই আৰু 1 কাপমান পানী দি দিম। এয়া চাওক, মাছখিনি হৈ আহি আছে। ইয়াতে এতিয়া দি দিম মই ফুলকবিখিনি। এয়া মই ফুলকবিখিনি ভাজি লৈছিলোঁ, এইখিনি মই ইয়াতে দি দিম। এয়া মই ফুলকবি আৰু আলুখিনি মাছত দি দিছোঁ আৰু ইয়াক এনেকৈ আৰু অলপ দেৰি হ'ব দিম। এয়া মোৰ মাছ আৰু ফুলকবি যথেষ্টখিনি হৈ আহিছে। ইয়াতে মই আৰু 1 কাপমান গৰম পানী দি দিম আৰু ইয়াক মই বৰ সাৱধানে এবাৰ লৰাই দিম। আৰু ইয়াক ঢাকি দিম। এয়া চাওক, মাছখিনি ধুনীয়াকৈ হৈ আহিছে। এতিয়া ইয়াতে মই দি দিম ধনিয়া পাতখিনি। ওপৰৰ পৰা ধনিয়া পাতখিনি মই ছটিয়াই দিম।
এইবাৰ মই কেৰাহীটো জোকাৰি দিছোঁ। এয়া মোৰ মাছৰ আঞ্জা হৈ গৈছে। এতিয়া মই জুইটোৰ পৰা অফ কৰি দিম। অকণমান পিছত ইয়াক পৰিৱেশন। এয়া মোৰ ফুলকবিৰে মাছ হৈ গৈছে। চাওক কি ধুনীয়া, দেখিবলৈও যেনেকুৱা ধুনীয়া হৈছে, খোৱাটো সিমান টেষ্টি। গতিকে নিশ্চয় আপোনালোকে ভাল পাব আৰু মোক উৎসাহিত কৰিব। আপোনালোকৰ বহুমূলীয়া সময় মোৰ লগত কটোৱাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ।